অসমৰ নতুন চৰকাৰখনে প্ৰতি সপ্তাহৰ বুধবাৰে এখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে আমি সকলোৱে গম পাইছিলোৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকখনতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহনো কি আজি আমি আপোনালোকক জনাবলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰ বাবে কেবিনেটে সিদ্ধান্ত লয় যে নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈও 20% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। এই সিদ্ধান্তসমূহ 1 জানুৱাৰী 2021 পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2022 প্ৰযোজ্য হ'ব। বিটিআৰ প্ৰদানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেটে পদমৰ্যাদা প্ৰদানৰ বাবে সিদ্ধান্ত লয়। অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। ইতিমধ্যে বৰ্তি থকা তত্ত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব। আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ আছিল এইবোৰ। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।